নমস্কাৰ, মই দীপিকা তালুকদাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ ভাঙোন মাছ সৰিয়হৰ লগত। এইফালে মই মিক্সি বাতিটোত ক'লা সৰিয়হ 1 চামুচ, বগা সৰিয়হ 1 চামুচ শুকানে পিচি লৈছোঁ। তাৰপিছত মই নহৰু, আদা আৰু কেঁচা জলকীয়া দি অলপ পানী দি মিহি এটা পেষ্ট বনাই লৈছোঁ। তাৰপিছত এখন কেৰাহীত মই সৰিয়হৰ তেল দিছোঁ, দি ধুই লোৱা মাছকেইটা নিমখ হালধি দি সানি লৈছোঁ। লৈ পেলাই এতিয়া এইখিনি ৰঙচুৱা কৰি গোটেইকেইটা ভাজি ল'ম। মাছ সকলোৱে ভাজিব জানে, সেইবাবে বেছি দেখুওৱা নাই। তাৰপিছত এতিয়া উঠাই লৈছোঁ। সেই একেখন কেৰাহীতে এতিয়া মই আঞ্জাখন বনাম। এতিয়া মই সেই ৰৈ যোৱা তেলখিনিতে মই জিৰা গুটি কেইটামান দিলোঁ, শুকান জলকীয়া এটা দিলোঁ, তাৰপিছত কাটি লোৱা পিঁয়াজ দিলোঁ, দি এইখিনি ৰঙচুৱা কৰি ভাজি ল'লোঁ। লৈ 2টা বিলাহী মই কাটি ৰাখিছিলোঁ, সেইখিনিও দি দিলোঁ। দি এইখিনি অলপ ভাজি লৈ সৰিয়হৰ যে পেষ্ট বনাইছিলোঁ সেইখিনি মই ইয়াতে দি দিলোঁ। দি এতিয়া এইখিনি অলপ ভালকৈ ভাজিব লাগিব। আদা নহৰু আছে নহয়, কেঁচা গোন্ধটো যাব লাগিব। এতিয়া নিমখ দিলোঁ, হালধি দিলোঁ, দি এইখিনি আৰু অলপ সময় ভাজি থাকিম। তাৰপিছত ইয়াতে জিৰা গুড়ি দিলোঁ আৰু জলকীয়া গুড়ি দিলোঁ। দি পেলাই এইখিনি অলপ ভাজি লৈ অকণমান পানী দিলোঁ। মছলা দিছোঁ নহয়, জ্বলি যাব পাৰে। 1 চামুচ চেনি দিলোঁ, দি এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া এইখিনি অলপ সিজিব লাগিব। তাৰপিছত প্ৰয়োজন অনুসৰি পানী দিলোঁ। দি যেতিয়া এইখিনি উতলি আহিল, তেতিয়া মই ইয়াতে ভাজি লোৱা মাছ দিলোঁ। গোটেইকেইটা দিয়া নাই, যিখিনি প্ৰয়োজন সেইখিনি দিছোঁ। তাৰপিছত যেতিয়া উতলি আহিল, তেতিয়া মই কেঁচা জলকীয়া 2টা দি দিলোঁ। খাবলৈ বহুত বেছিয়ে সোৱাদ হৈছিলে। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব। অলপ যেতিয়া জোলটো কমি আহিল, নমাই দিলোঁ। খাবলৈ ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।